নমস্কাৰ আমাৰ চেনেলটোলৈ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছো আজি মই আপোনালোকৰ বাবে লৈ আহিছো তৰমুজৰ চৰবতৰ এটা ৰেচিপি ইমান গৰম দিছে নহয় জানো হেহে আপোনালোকেও এইদৰে তৰমুজৰ জুচ ঘৰত বনাই খাই চাবচোন নিশ্চয় গৰমৰ পৰা অলপ সকাহ পাব পাৰিব আপোনালোকে সম্পূৰ্ণ ভিডিঅটো চাই থাকিব মইনো কেনেকৈ এই জুচ বনাইছো ইয়াৰ বাবে মই 1 কেজি মানৰ তৰমুজ এইদৰে কাটি লৈছো মই আর গুটিবোৰ লোৱা নাই আৰু আমাক লাগিব পুদিনা মই ইয়াত আধা বাটি মানৰ পুদিনা লৈ লৈছো চেনি লৈছো 3 পৰা 4 চামুচ মান চাট মছলা লৈ লৈছো 2 চামুচ ইয়াৰ হলনি আপোনালোকে কলা নিমখো ব্যৱহাৰ কৰিব পাৰে 2 চামুচ মই নেমু ৰস লৈ লৈছো আৰু আধা গিলাস মই ইয়াত পানী লৈ লৈছো এতিয়া জুচ বনোৱা মিক্সাৰ জাৰত মই তৰমুজখিনি দি দিছো এনিও দি দিম লগতে পুদিনাখিনিও দি দিছো নেমু ৰসখিনি চেনি মই ইয়াত 3 চামুচ মান দিছো আপোনালোকে চাই লব যদি তৰমুজটো যদি মিঠা হয় তেতিয়া অকমান কম দিলেও হ'ব আৰু ইয়াৰ 2 চামুচ চাট মছলা দি দিছো তাৰ পিছত হেখত মই ইয়াত একেবাৰে ঠাণ্ডা পানী ব্যৱহাৰ কৰিছো আধা গিলাস দি দিছো আপোনালোকে ইয়াৰ হলনি বৰফৰ টুকুৰাও দিব পাৰে এতিয়া এখিনি মিক্সিত দি জুচখিনি প্ৰস্তুত কৰি লম এয়া আমাৰ জুচ ৰেডি হৈ গৈছে আপোনালোকে যদি ইচ্ছা কৰে সিকিব পাৰে এয়া মই সাৰ্ভিং গ্লাছত উলিয়াই লৈছো আৰু এনেকৈ ওপৰত পুদিনা এখন দি দিছো আৰু এটা ইয়াত ডেকোৰেশনৰ বাবে মই নেমুৰ স্লাইস এনেকৈ দি দিছো তৰমুজৰ স্লাইস এখন এনেকৈ দি দিছো যাতে দেখিবলৈ ধুনীয়া হয় এয়া আমাৰ জুচ ৰেডি হৈ গৈছে আপোনালোকেও এইদৰে ঘৰতে বনাই খাই চাবচোন সঁচাকৈ খাই খুবেই ভাল লাগে আৰু ইমান গৰম দিছে খাবই লাগে আসলতে তৰমুজ এনেও আমাৰ স্বাস্থ্যৰ বাবে ভাল হেহে আজি আপোনালোকৰ মাজত এই ভিডিঅটো মই শেয়াৰ কৰিছো আৰু আজি যদি আমাৰ এই ভিডিঅটো আপোনালোকৰ ভাল লাগিছে তেনেহলে প্লিজ লাইক কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব